নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ টপিকটো আছে নীতি আয়োগ। ভিডিঅ'টো শেষলৈকে চাব। নীতি আয়োগ সম্পৰ্কে আপোনাৰ এটা বেছিক কনচেপ্ট আহি যাব। যদি আপুনি চেনেলটোত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। এতিয়া আহোঁ আজিৰ টপিকলৈ। কি হয়, 2015 চনৰ 1 জানুৱাৰী তাৰিখে আমাৰ দেশত নীতি আয়োগ স্থাপন কৰা হয়। আৰু নীতি আয়োগৰ আগত আমাৰ দেশত 5 ইয়াৰ্ছ প্লেনিং কমিশ্যন চলি আছিলে। 1951 চনৰ পৰা এই প্লেনিং কমিশ্যন ষ্টাৰ্ট হৈ 2017ত শেষ হৈছিলে। 2017খন 12 5 ইয়াৰ্ছ প্লেন আছিলে, মানে 12 নম্বৰ 5 ইয়াৰ্ছ প্লেন আছিলে। এতিয়া কথাটো হ'ল, নীতি আয়োগৰ ওপৰত বেছিক কনচেপ্ট পাব লাগিলে আমি প্লেনিং কমিশ্যনৰ লগত এটা কম্পেৰেটিভ ষ্টাডি কৰিম। বেছি নহয়, 2টা বা 3টা পইণ্টৰ মাজেৰে আমি কথাখিনি ক'ম আৰু আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া আমি কনচেপ্টৰ ফালে আহোঁ। প্ৰথম কম্পেয়াৰটো কৰোঁ আমি মেম্বাৰৰ ক্ষেত্ৰত। মেম্বাৰ কেনেকুৱা হয়, আমাৰ যি প্লেনিং কমিশ্যন, তাৰ যিবিলাক মেম্বাৰ আছিলে সেইবিলাক আছিলে চেণ্ট্ৰেল গভমেণ্টৰ মানুহবিলাক। চেণ্ট্ৰেল গভমেণ্টে এপইণ্ট কৰে বা চেণ্ট্ৰেল গভমেণ্টৰ নিজৰ মিনিষ্টাৰবিলাক থাকে। তেনেকৈ আমাৰ প্লেনিং কমিশ্যনৰ মেম্বাৰবিলাক আছিলে। কিন্তু নীতি আয়োগত কি হয়, ইয়াত উল্টাটো হয়। নীতি আয়োগত চেণ্ট্ৰেল গভমেণ্টৰতো মানুহ থাকেই, লগতে আমাৰ যে ষ্টেট আছে বা ইউনিয়ন টেৰিটৰী আছে, তেওঁলোকৰ চিফ মিনিষ্টাৰ বা LG বিলাক, মানে লেফটেনেণ্ট গভৰ্ণৰবিলাক তাত থাকে। নীতি আয়োগৰ যিবিলাক মেম্বাৰ, সেইবিলাক আপোনাৰ চেণ্ট্ৰেল গভমেণ্টৰ মানুহ, লগতে ষ্টেটৰ পৰা এজন ৰিপ্ৰেজেণ্টেটিভ থাকে আৰু তাত চিফ মিনিষ্টাৰ বা LG বিলাক থাকে। এইটো মানে মেম্বাৰ্ছৰ ডিফাৰেঞ্চ। তাৰোপৰি আপোনাৰ যিটো মডেল মানে কি, ধৰক বেছিক এপ্ৰ'চটো কি, প্লেনিং কমিশ্যনৰ এপ্ৰ'চ হৈছে আপোনাৰ টপ ডাউন মডেল। টপ ডাউন মিনছ কেনেকুৱা হয়, যে যিবিলাক মেম্বাৰ থাকে প্লেনিং কমিশ্যনৰ, সিহঁতে এটা পলিচি বনায় বা প্লেন বনায় আৰু সেই প্লেনবিলাক কি কৰে, ষ্টেটত ইমপ্লিমেণ্ট কৰে বা ষ্টেটবিলাকো বাধ্য হয় সেইটো বস্তু সিহঁতে তাত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে। কিন্তু নীতি আয়োগত তেনেকুৱা নহয়। নীতি আয়োগত কি হয়, সেইটো কয় বটন আপ মডেল। বটন আপ মডেল মানে সেইটো বস্তু কি হয়, আমাৰ যিবিলাক মেম্বাৰবিলাক থাকে, চিফ মিনিষ্টাৰ, LG বিলাক, তেওঁলোকৰ লগত এটা ডিছকাশ্যন হয় আৰু তাত আলোচনা হয় যে কেনেকুৱাকৈ কৰিলে ভাল হ'ব। কি হয়, নীতি আয়োগটো কি হয়, একচুৱেলি এটা এডভাইজৰী বডি, মানে থিংক টেংক। তেওঁলোকে কোনো পলিচি বনাই ষ্টেটৰ ওপৰত ইম্প'জ কৰিব নোৱাৰে। কি হয়, আপোনাৰ 5 ইয়াৰ্ছ প্লেনিং কমিশ্যনত কি কৰে, যে প্লেনিং কমিশ্যনে পলিচি বনায়, সেইটো ষ্টেটত ইমপ্লিমেণ্ট কৰি দিয়ে বা ইম্প'জ কৰি দিয়ে। নীতি আয়োগৰ সেইটো কাম নহয়, বা নীতি আয়োগৰ তাত সেইটো পাৱাৰ নাথাকে। তাত তেওঁলোকে ডিছকাছ কৰে চিফ মিনিষ্টাৰবিলাকৰ লগত বা মেম্বাৰ্ছবিলাকৰ লগত, যে কেনেকুৱা পলিচি লাগিব, কেনেকুৱা কৰিলে ভাল হ'ব। তাৰপিছত আপোনাৰ চেণ্ট্ৰেল গভমেণ্টে তাৰ ওপৰত পলিচি বনায়। এইটো হ'ল নাম্বাৰ 2 পাৰ্থক্য। ইয়াৰ 3 নম্বৰ ডিফাৰেঞ্চটো হ'ল কি, আপোনাৰ প্লেনিং কমিশ্যনৰ যিবিলাক মেম্বাৰ থাকে, সেইবিলাক মেক্সিমাম স্থায়ী মেম্বাৰ, পাৰ্মানেণ্ট মেম্বাৰ। কিন্তু নীতি আয়োগৰ মেম্বাৰবিলাক পাৰ্মানেণ্ট নহয়। তাত মেক্সিমাম মেম্বাৰ তাত টেম্পৰাৰী, বহুত কম সংখ্যক মেম্বাৰে কি হয়, পাৰ্মানেণ্ট হয়। ক'ব গ'লে নীতি আয়োগ সম্পৰ্কে বেছিক কনচেপ্ট পাবৰ কাৰণে এই 3টা ডিফাৰেঞ্চে জৰুৰী। বা আপুনি এতিয়া অকণমান দকৈ ভাবি চায় যে আমাক প্লেনিং কমিশ্যন ৰিপ্লেচ কৰি নীতি আয়োগখন কিয় আনিলে, এইটো জানিবৰ কাৰণে আপুনি যদি এই 3টা পইণ্টৰ ওপৰত অকণমান ভাবে, তেতিয়া আপুনি আনচাৰটো পাই যাব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।